আপোনাৰ যদি প্ৰধানমন্ত্ৰী আৱাস যোজনা লিষ্টত নাম আছিলে আৰু আপোনাক জিঅ' টেগ কৰা হৈছিল কিন্তু আপুনি এতিয়াও ঘৰ পোৱা নাই, সেই লিষ্টত আপোনাৰ নাম আছেনে নাই সেইটো জানিবলৈ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, কিয়নো আপুনি মোবাইলতে চেক কৰিব পাৰিব আপোনাৰ ঘৰত নাম আছে নে নাই। আপুনি যদি আমাৰ এই চেনেলত নতুন হৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপুনি জিঅ' টেগ হাউচ লিষ্ট বুলি চাৰ্চ কৰিব। সার্চ কৰাৰ পিছত প্ৰথম যেটো ওয়েবসাইট আছে তাত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনাৰ এনেকুৱা এটা পেজ আহিব, তাত আপুনি স্ক্ৰল ডাউন কৰি একেবাৰে তলত আহিব। একেবাৰে তলত অহাৰ পিছত তাৰপিছত চাব যে পঞ্চায়ত ৱাইজ পাৰ্মানেণ্ট টয়লেট লিষ্ট বুলি লিখা আছে, ইয়াত হেয়াৰ বুলি লিখা আছে, তাত ক্লিক কৰিব। হেয়াৰত ক্লিক কৰাৰ পিছত আপোনাৰ 3 লাইন আছে, 3 লাইনত ক্লিক কৰিব। 3 লাইনত ক্লিক কৰাৰ পিছত ষ্টেক হোল্ডাৰ বুলি লিখা আছে, তাত ক্লিক কৰিব। ষ্টেক হোল্ডাৰ বুলি ক্লিক কৰাৰ পিছত তাৰপিছত ইয়াস ইচিচি ফ্যামিলি ইয়াত ক্লিক কৰিব। তাৰপিছত আপুনি ষ্টেট সিলেক্ট কৰিব। ষ্টেট সিলেক্ট কৰাৰ পিছত 7 ডিজিটৰ এটা আইডি নাম্বাৰ আছে, সেইটো ক্লিক কৰিব। মই মোৰ আইডি নাম্বাৰ বহাই দিছোঁ। তাৰপিছত আপুনি গেট ফ্যামিলি মেম্বাৰ বুলি ক্লিক কৰাৰ পিছত এনেকুৱা এটা আহি যাব, চাওক আপোনাৰ লিষ্টখন আহি গৈছে। এতিয়া আপুনি আইডি নাম্বাৰটো ক'ত পাব সেইটো মই দেখাই আছোঁ। আইডি নাম্বাৰটো পাৱাৰ বাবে আকৌ 3 লাইনত ক্লিক কৰিব। ইয়াত আপুনি আৱাৰ সফট বুলি ক্লিক কৰিব। আৱাৰ সফটত ক্লিক কৰাৰ পিছত ইয়াত ৰিপৰ্ট বুলি আছে, তাত ক্লিক কৰিব। ৰিপৰ্টত ক্লিক কৰাৰ পিছত স্ক্ৰল ডাউন কৰি একেবাৰে তলত আহিব। তলত অহাৰ পিছত আপুনি দেখিব বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন, তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছত সিলেক্ট আছে, প্ৰথম সিলেক্টত ষ্টেট সিলেক্ট কৰিব। তাৰপিছত আকৌ সিলেক্ট বুলি লিখা আছে, তাত ক্লিক কৰিব। আপোনাৰ ডিস্ট্ৰিক্ট সিলেক্ট কৰিব। তাত আকৌ এটা সিলেক্ট বুলি অপশ্যন আছে, সেইটোত ক্লিক কৰিব। সেইটোত ক্লিক কৰাৰ পিছত আপোনাৰ ব্লক সিলেক্ট কৰিব। মই মোৰ ব্লক সিলেক্ট কৰি লৈছোঁ। তাৰপিছত আকৌ সিলেক্ট বুলি লিখা আছে, তাত আপুনি আপোনাৰ পঞ্চায়ত সিলেক্ট কৰিব। পঞ্চায়ত সিলেক্ট কৰাৰ পিছত তাৰপিছত আকৌ এটা আছে, তাত আপুনি 2018-19 বুলি লিখা আছে, তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছত আকৌ এটা আছে, তাত প্ৰধানমন্ত্ৰী আৱাস যোজনা লিষ্টত ক্লিক কৰিব। ইয়াত এটা কেপচা কোড আছে, প্লাছ মাইনাছ কৰি বহাই দিব লাগিব। মই কেপচা কোডটো বহাই দি আছোঁ। চাওক সাবমিট বুলি লিখা আছে, তাত ক্লিক কৰিলে এইটো অপশ্যন আহি গৈছে। চাওক এইটো পুৰা লিষ্ট আহি গৈছে। ইয়াত আপোনাৰ ভেৰিফিকেশ্যন আইডি দিয়া আছে, 7 ডিজিটৰ আইডি নাম্বাৰ ইয়াত দেখা আছে। ইয়াৰ পৰা লৈ তাত ক্লিক কৰি আপোনাৰ ঘৰৰ লিষ্টত নাম আছে নে নাই চাব পাৰিব।